আজি ডিগবৈত টিংৰাইত যোৱাকালি ঘটি যোৱা দুৰ্ভাগ্যজনক ঘটনাৰ বুজ লোৱাৰ উপৰিও তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতিৰ বুজ ল'বলৈ মই এদিনীয়া ভ্ৰমণসূচী লৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈ আহিছিলোঁ। আমি তিনিচুকীয়া চিভিল হস্পিটেল পৰিভ্ৰমণ কৰাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ, সন্মানীয় বিধায়ক বলিন চেতিয়া, ভাস্কৰ শৰ্মা, সুৰেন ফুকন আৰু ৰূপেশ গোৱালা ডাঙৰীয়াৰ সৈতে আমি তিনিচুকীয়া জিলাৰ শেহতীয়া কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিলোঁ। গোটেই পৰিৱেশটো চোৱাৰ পিছত আমি দেখা পাইছোঁ যে যোৱা প্ৰায় 10 দিন ধৰি তিনিচুকীয়া জিলাত কোভিড পৰিস্থিতি অপৰিৱৰ্তনীয় হৈ আছে। প্ৰতিটো দিনাই 140টাৰ পৰা 200টালৈ পজিটিভ কেছ আহিছে আৰু চাহ বাগিচা অঞ্চলতো এই ৰোগে সংক্ৰমিত হৈছে বা সম্প্ৰসাৰণ হৈছে। গোটেই পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তিনিচুকীয়া জিলাৰ উপায়ুক্তক তিনিচুকীয়াৰ স্থানীয় ৰাইজৰ লগত আলোচনা কৰি তিনিচুকীয়াত যি আমি সান্ধ্য আইন 2টা বজাত দিছোঁ তাক 12 বজালৈ বৃদ্ধি কৰিবলৈ মই পৰামৰ্শ দিছোঁ। ইয়াৰ উপৰিও তিনিচুকীয়াত আমি RAT ৰেট টেষ্ট কৰিছিলোঁ, কিন্তু RT-PCR টেষ্টৰ সংখ্যা আমি খুব কম কৰাৰ কাৰণেও বহুত পজিটিভ ৰোগী হয়তো ঘূৰি ফুৰিছে, মানুহক নজনাকৈ সংক্ৰমিত কৰিছে। প্ৰতিদিনাই মই 500 অন্তত RT-PCR টেষ্ট কৰিবলৈ পৰামৰ্শ দিছোঁ। তিনিচুকীয়া জিলাত আমাৰ 15খন ICU বেড আছে চিভিল হস্পিটেলত, তাক আমি 20খনলৈ বঢ়াবলৈ অনুৰোধ কৰিছোঁ। ইয়াতে আমাৰ অক্সিজেন জেনেৰেশ্যন ইউনিট এটা নথকাৰ বাবে লাহোৱালৰ পৰা গেছ আহে, তাৰ ফলত যি ধৰণে ৰোগীসকলে অক্সিজেনৰ প্ৰেছাৰ পাব লাগে সেই প্ৰেছাৰ পোৱাৰ পৰা বঞ্চিত হৈ আছে আৰু ডিব্ৰুগড়লৈকে ৰোগীসকলক ৰেফাৰ কৰিবলগীয়া হৈছে। সেইকাৰণে তিনিচুকীয়া চিভিল হস্পিটেলত এটা অক্সিজেন জেনেৰেশ্যন ইউনিট, য'ৰ পৰা ICU আদি নিজেই চলিব পাৰে, তেনেকুৱা অক্সিজেন জেনেৰেশ্যন ইউনিট এটাও আমি নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰিও বাগিচাসমূহক আমি কণ্টেইনমেণ্ট জোন কৰিব দিছোঁ, য'ত বেছিকৈ ৰোগী আমি পাওঁ আৰু বাগিচাৰ শ্ৰমিকসকলৰ যাতে আৰ্থিক অসুবিধা নহয় তাৰ বাবেও আমি কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম, যাতে কণ্টেইনমেণ্ট জোনত থাকিলেও তেওঁলোকে যাতে বাগিচাৰ শ্ৰমিকে হওক, দুখীয়া মানুহে হওক, তাৰ কাৰণেও সোমবাৰে আমি কিছু নিৰ্দেশ জাৰি কৰিম। মই ভাবোঁ যে এই কামখিনি যদি আমি কৰোঁ, অহা 10 দিনৰ ভিতৰত আমি নিশ্চয় সুফল পাম। কোভিডৰ পৰিৱেশৰ কথা পৰেশ বৰুৱা ডাঙৰীয়াৰ যিটো বিবৃতি তাত তেখেতে প্ৰকাশ কৰিছে, লগতে সেই বিবৃতিটোত নতুনকৈ গঠন হোৱা চৰকাৰখনৰ প্ৰতি কিছু সদিচ্ছাও দেখুওৱা হৈছে। মই এটাই কথা ক'ম যে আলোচনাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ দায়িত্ব চৰকাৰ আৰু আলফা দুয়োটাৰে আছে। আমাৰ ফালৰ পৰা পৰিৱেশ নিৰ্মাণৰ বাবে আমি যত্ন কৰিম, কিন্তু মই এটাই অনুৰোধ কৰিম যে চিজফায়াৰ 3 মাহৰ যি চিজফায়াৰৰ কথা কৈছে তাৰ ওপৰত মই এতিয়াই কমেণ্ট দিব কিয় খোজা নাই যে এই বিষয়ে ময়ো অকল টিভিত শুনিছোঁ, পঢ়িছোঁ, বিশেষ তথ্য মোৰ ওচৰলৈকে অহা নাই। গুৱাহাটীত গৈ আলোচনা কৰাৰ পিছত আমাক চৰকাৰীভাৱে আমি নিশ্চয় তাৰ ওপৰত আমি ৰেছপন্স দিম। ভাৰত চৰকাৰৰ লগতো মই আলোচনা কৰি ল'ম, কিন্তু শান্তি বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব। মই সকলোকে আহ্বান জনাম যাতে বিশেষকৈ কোভিড পৰিৱেশৰ সময়ত পুলিচে কণ্টেইনমেণ্টৰ কাম কৰিব, কাৰফিউ কাম কৰিব নে আন কামত নামি থাকিব। গতিকে এইটো এটা মানৱ জাতিৰ সন্মুখত সমস্যা, সকলোৱে আমাক সহযোগিতা কৰক, তাক আমি নিশ্চয় বিচাৰিম। এই বিষয়ে অসম পুলিচৰ
শীৰ্ষপদস্থ বিষয়াসকল ডিগবৈলৈ আহিছে বা আৰু দুই এজনে আহিব, তেওঁলোকে আলোচনা কৰি মোক জনাব। মই প্ৰত্যক্ষভাৱে বিশেষ খবৰ নাথাকাকৈ কাকো মই দায়ী কৰিব খোজা নাই যে অমুক সংগঠন জড়িত, অমুক সংগঠন জড়িত নহয়। আলফায়ো ডিনাই কৰিছে তেওঁলোক নহয় বুলি। গতিকে মই ভাবোঁ যে আৰু অলপ তথ্য আমাৰ ওচৰলৈকে আহক, তাৰ পিছতহে এই সন্দৰ্ভত কমেণ্ট দিয়াটো উচিত হ'ব। কিন্তু যোনেই নকৰক কিয় তেওঁলোকক আমি কৰায়ত্ব কৰিব লাগিব, আইনৰ ওচৰলৈ লৈ আহিব লাগিব। ব্যক্তিৰ পৰলোক প্ৰাপ্তি হ'ল। দুয়োগৰাকী ব্যক্তিৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য মঞ্জুৰ কৰা হৈছে। অহাকালি কেন্দ্ৰীয় মন্ত্ৰী তেলী ডাঙৰীয়া, বিধায়ক সুৰেন ফুকন ডাঙৰীয়া আৰু মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই দুয়োটা পৰিয়াললৈ গৈ